নমস্কাৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি মই আপোনালোকক চিকেন বিৰিয়ানী বনাই দেখুৱাম তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আমি মাংসখিনি ভালদৰে মেৰিনেট কৰি ল'ম মাংসখিনি মেৰিনেট কৰিবলৈ লাগিব অলপ নহৰু আদাৰ পেষ্ট তাৰ পাছত জিৰা পাউডাৰ ধনিয়া পাউডাৰ মিট মছলা আৰু অলপমান ৰেড চিলি তাৰ পাছত অলপমান দৈ দিব লাগিব যাতে মেৰিনেটটো ধুনীয়াকৈ হয় এতিয়া মাংসখিনি এনেদৰে অলপ টাইম ৰাখি থম যাতে মাংসখিনি ভালদৰে মেৰিনেট হয় প্ৰথমতে আমি অলপমান ৰিফাইন তেল দি ল'ম তেলখিনি গৰম হোৱাৰ পাছত আমি এতিয়া কাটি থোৱা আলুখিনি ফ্ৰাই কৰি ল'ম এতিয়া আমাৰ আলুখিনি ফ্ৰাই কৰি লোৱা হৈ গৈছে এতিয়া আমি বইল কৰি থোৱা ডিমকিটা অলপ ফ্ৰাই কৰি লওঁ এতিয়া ডিমকিটা ফ্ৰাই কৰা হৈ গ'ল এতিয়া আমি মাংসখিনি প্ৰথমতে বনাই ল'ব লাগিব তাৰ কাৰণে ৰিফাইন তেলতে তেজপাত কেইখিলামান দি ল'ম তাৰ পাছত আমি কেইডোখৰমান লং ইলাচিও দি দিম কাজু কিচমিচখিনিও এনেদৰে এড কৰি দিম এতিয়া আমি কাটি থোৱা পিঁয়াজখিনিও এনেদৰে দি দিব লাগিব পিঁয়াজখিনি এনেদৰে অলপ টাইম সিজে মানে আমি চাউলখিনি ৰেডি কৰি লওঁ বলক প্ৰথমতে আমি চচপেন এটাত গৰম পানীখিনি কৰি ল'ব লাগিব তাতে আমি লং ইলাচিখিনি দি দিব লাগিব তাৰ পাছত আমি চাউলখিনি দিব লাগিব চাউলখিনি ভালদৰে সিজিবৰ বাবে এনেদৰে অলপ দেৰি থৈ দিম চাউলখিনি অলপ সময় থোৱাৰ পাছত চাউলখিনি চাই লওঁকচোন চাউলখিনি অলপ চলপ সিজিছে তো এতিয়া আমি পানীখিনি কাঢ়ি দিব লাগিব বলক এতিয়া আমি মাংসখিনি বনাই লওঁ আহক এতিয়া আমি পিঁয়াজখিনি চাই লওঁ আহক পিঁয়াজখিনি ধুনীয়া ৰং এটা উঠিছে তো আমি মেৰিনেট কৰি থোৱা মাংসখিনি দি দিব লাগিব এতিয়া মাংসখিনিত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম তাৰ পাছত বিলাহী অলপ দি দিম
তাৰ পাছত ফ্ৰাই কৰি থোৱা আলুখিনি দি দিব লাগিব। এতিয়া আমি মাংসখিনি ঢাকি দিম যাতে মাংসখিনি ধুনীয়াকৈ সিজে। এতিয়া আমি এনেদৰে মাংসখিনি অলপ দেৰি সিজোৱাৰ পাছত ধনিয়াখিনি দি দিম। এতিয়া আমি সিজাই থোৱা বাসমতী চাউলখিনি এনেদৰে দিব লাগিব। এতিয়া চাউলখিনি ধুনীয়াকৈ মিলাই দিব লাগিব আৰু মন কৰিব যাতে চাউলখিনি লদা হৈ নাথাকে। আৰু এতিয়া ধনিয়া অলপ দিব লাগিব আৰু অলপমান কিচমিচ আৰু অলপমান পিঁয়াজ ভাজি লৈ দিব লাগিব। আৰু তাৰ পাছত অলপ সময় এনেদৰে ঢাকি থ'ব লাগিব। আৰু এতিয়া দেখা পাইছে আমাৰ বিৰিয়ানীখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে। তো আমি লাহেকৈ ভালদৰে লৰাই দিব লাগিব যাতে মাংসখিনি চাউলখিনিৰ লগত মিলি যায়। এতিয়া লাষ্টত আমি ফ্ৰাই কৰি থোৱা ডিমকেইটা ধুনীয়াকৈ দি দিম। সো আজিলৈ বিদায় লৈছোঁ। ভিডিঅ'টি চাই যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ।